প্ৰাক্তন এনডিবিসকলৰ ৰিহেবিলিটেশ্যন এক্সগ্ৰেচিয়া আৰু কেছ ৰিটাৰ্ণ ইত্যাদি বিষয়টো যিহেতু যোৱা বছৰ 27 জানুৱাৰীত যি বিটিআৰ চুক্তি হ'ল চুক্তিৰ এটা দফা হিচাপে আছে আৰু এই বিষয়টো আমি অসম চৰকাৰৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীৰ লগত আলোচনা কৰিছোঁ আৰু আলোচনা মৰ্মে এটা সিদ্ধান্ত হ'ল যে এনডিবি যিমান কেডাৰ আছে তেওঁলোকৰ ৰিহেবিলিটেশ্যন ব্যৱস্থাটো হ'ব ইতিমধ্যে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে যে প্ৰতিজন এনডিবি কেডাৰক 4 লাখকৈ ফিক্সড ডিপজিটত জমা দিব তাৰোপৰি অসম চৰকাৰৰ তৰফৰ পৰা 2 লাখ কেছ তেওঁলোকে দিব আৰু তাৰোপৰি স্বনিয়োজনৰ ব্যৱস্থা কৰিব তাৰপিছত এক্সগ্ৰেচিয়া হিচাপে যিসকল বিগত বহু দীঘল যিটো আন্দোলন বড়োসকল আন্দোলন তাত যিসকল শ্বহীদ হ'ল তেওঁলোকৰ প্ৰতিজনৰ পৰিয়ালবিলাকৰ কাৰণে 5 লাখকৈ এক্সগ্ৰেচিয়া তেনেকৈ এটা দিয়া হ'ব এই কথাখিনি সিদ্ধান্ত লোৱা হৈছে আৰু সেইটোৰ ব্যৱস্থা ইতিমধ্যে আৰম্ভ হৈছে আমি যিসকল শ্বহীদ হৈ তেখেতসকল লিষ্ট আমি দাখিল কৰিব লাগে আমি এতিয়ালৈকে আমি লিষ্ট জোতাই আছোঁ আৰু সেইখিনি সম্পূৰ্ণ হ'লে আমি চৰকাৰক জমা দিম তাৰোপৰি যিসকল এনডিবি কেডাৰৰ বিৰুদ্ধে কেছ জাপি থোৱা আছে গোটেই কেছখিনি নাইকিয়া কৰিবৰ কাৰণে উদ্যোগ কৰিবৰ কাৰণে আমি যোৱা চুক্তিতেই এটা দফা আছিল আৰু সেই মৰ্মে আমি ইতিমধ্যে অসম চৰকাৰৰ লগত আলোচনা কৰিছোঁ যিহেতু ল এণ্ড অৰ্ডাৰ জুডিচিয়াৰীটো যিহেতু অসম চৰকাৰ এটা ডিপাৰ্টমেণ্ট অসম ষ্টেট গভৰ্ণমেণ্টৰ এটা ছাবজেক্ট আৰু সেইমতে ষ্টেট চৰকাৰে ইয়াৰ বিষয়টো সিদ্ধান্ত ল'ব আৰু ইতিমধ্যে অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে যিবোৰ কেছ কনভিকশ্যন হ'লে 7 বছৰ বা তাৰ তলত জেল খাব লগা হ'ব পাৰে তেনেকুৱা কেছবিলাক উইদাউট এনি কণ্ডিশ্যন উইথড্ৰ কৰিব আৰু যিবোৰ কেছ 7 বছৰতকৈ বেছি জেল হ'ব পাৰে তেনেকুৱা কেছক লিগেলি তেওঁলোকে বিচাৰ কৰি কেনেকৈ কি কৰে যে তাৰ এটা সিদ্ধান্ত ল'ব আৰু যিসকল ইতিমধ্যে কনভিক্টেড কোৰ্টে ৰায় দিলে তেওঁলোকৰ কেছটো কেনেকৈ কি সিদ্ধান্ত লয় যায় সেইটো জুডিচিয়াৰী এটা ব্যৱস্থা ল'ব আৰু আইন প্ৰক্ৰিয়াৰে সেইখিনি সমাধান কৰিবৰ কাৰণে চৰকাৰে সিদ্ধান্ত ল'ব আৰু এই ক্ষেত্ৰত ষ্টেট গভৰ্ণমেণ্টৰ পৰা এটা ছাজেশ্যন আমাক দিছে যে বিটিআৰ চৰকাৰে এটা লিগেল চেল গঠন কৰি ইয়াৰ জৰিয়তে এই গোটেই সমস্যাখিনি সমাধান কৰিবৰ কাৰণে এটা সিদ্ধান্ত ল'ব বিশেষকৈ যিসকল কেছ এই কেছবিলাক আচলতে সংগঠনৰ সদস্য যদিও সাংগঠনিক কেছ নহয় এইটো ইণ্ডিভিজুৱেল কেছ হয় আৰু ইণ্ডিভিজুৱেল কেছ কিবা কৰোঁতে যিহেতু হিয়াৰিং হ'ব উকিল ধৰিব লগা হয় গোটেইখিনি খৰচৰ এটা প্ৰশ্ন হয় আৰু সেই গোটেইখিনি বিনা খৰচত যাতে কেছবিলাক হেণ্ডেল কৰিব পৰা যায় তাৰ কাৰণে বিটিআৰ চৰকাৰৰ পৰা এটা ব্যৱস্থা ল'বৰ কাৰণে ছাজেশ্যন এটা দিছে আৰু এই বিষয়ে আমি সিদ্ধান্ত ল'ম কোৰ্টটো নহয় তাৰমানে লিগেল যিটো কিবা এই যিসকল কনভিক্ট আছে তেওঁলোকৰ ট্ৰায়েলবিলাক চাবৰ কাৰণে এটা লিগেল চেল গঠন কৰিবলৈ তেওঁলোকে বিশেষকৈ এডভকেটসকলৰ এপইণ্টমেণ্ট দি তেওঁলোকে এটা লিগেল চেল গঠন কৰিবলৈ আৰু তেওঁলোকে গোটেই কেছখিনি চোৱা চিতা কৰিব আজিৰ দিনলৈ ভূটানত 25গৰাকী ফৰ্মাৰ এনডিবি কেডাৰসকল আছে বুলি এই ক্ষেত্ৰত কি ব্যৱস্থা চৰকাৰে ল'ব এই ক্ষেত্ৰত বিশেষকৈ আমি পৰহি SB ব্ৰাঞ্চৰ IDG ডক্টৰ মিষ্টাৰ হীৰেন নাথৰ লগ ধৰিছিলোঁ আৰু তেখেতৰ কথাখিনি জনাইছিলোঁ তেখেতে ক'লে যে ইণ্টাৰনেশ্যনেল কেছ যিহেতু ষ্টেট গভৰ্ণমেণ্টে হেণ্ডেল নকৰে আৰু এই কেছ বিশেষকৈ হোম এফেয়াৰ্ছে কৰে ভাৰত চৰকাৰে কেন্দ্ৰ চৰকাৰে হোম এফেয়াৰ্ছে কৰে সেইকাৰণে কেন্দ্ৰ চৰকাৰৰ যিহেতু IB আছে ইণ্টেলিজেঞ্চ ব্যুৰত তেওঁলোকৰ লগত তেওঁলোকৰ সহযোগ লৈ তেওঁলোকৰ লগত আলোচনা কৰি যিসকল ভূটানত বন্দী অৱস্থাত আছে তেওঁলোকক মুকলি কৰাৰ ব্যৱস্থাখিনি কৰিব পাৰিব এইখিনি ছাজেশ্যন তেওঁলোকে দিছে আৰু সেইমতে আমি যিহেতু আমাৰ গুৱাহাটীতে ভূটানৰ এটা লিয়াইজেশ্যন অফিচ আছে এই লিয়াইজেশ্যন অফিচত আমি যোগাযোগ কৰি IBৰ সহযোগত এই গোটেই ভূটানত যিসকল এৰেষ্টেড হৈ আছে জেলত আছে তেওঁলোকক মুকলি কৰিবৰ কাৰণে আমি ব্যৱস্থা